ফাৰ্ষ্ট পেপাৰ আগতে পঢ়িম নে ছেকেণ্ড পেপাৰখন আগতে পঢ়িম, আগতে PYQ কৰিম নে টপিকবোৰ পঢ়ি শেষ কৰিম। মই এতিয়ালৈকে যিমানখিনি কথা পঢ়িলো সেই কথাখিনি পৰীক্ষাটোৰ বাবে যথেষ্ট হয় নে নহয়। এনেকুৱা বিভিন্ন প্ৰশ্নই আমাৰ মনত সন্দেহৰ সৃষ্টি কৰে, চিন্তাৰ সৃষ্টি কৰে, যেতিয়া আমি NTA UGC নেটৰ বাবে প্ৰস্তুতি চলাই থাকোঁ। এতিয়া ইউটিউব চেনেল, চ'ৰ্চ বা অন্যান্য কিতাপ ইমান বেছি, আমি গুগলত সাধাৰণকৈ কিবা এটা চাৰ্চ কৰিলেও ইমান বেছি আমি বিষয় পাওঁ, ইমান বেছি ৱেবছাইট পাওঁ, ক'ৰ পৰা কি পঢ়িম আৰু কি কিনো টপিক আহিছে সেই কথালৈ আমাৰ বহুত বেছি প্ৰশ্ন থাকে, কনফিউজন হয়। সেইবাবে আপোনালোকৰ বাবে যেতিয়া মই PYQ সমূহ তৈয়াৰ কৰি আছিলোঁ, সেই সময়খিনিত মই যোৱা প্ৰায় 5 বছৰত যিমানখিনি PYQ আছিলে তাত কি টপিক ফ্ৰিকুৱেণ্টলি আহি আছিলে, most expected টপিক কি আছিলে, যিবোৰ টপিক প্ৰায় আহি থাকে, সেই গোটেই টপিকখিনি লৈ আহিছোঁ আৰু আপোনাক আভাস দিয়াৰ চেষ্টা কৰিছোঁ ফাৰ্ষ্ট পেপাৰৰ পৰা সম্পূৰ্ণ 10টা ইউনিটত ক'ত কি আমি পঢ়িব লাগিব। গতিকে ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ, শেষলৈকে চাব। থিংকাৰ এডুকেশ্যনলৈ পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ, দ্য ইনটুইশ্যন ক্লাছৰুম। এই শ্লাইডখনত যিখিনি পৰীক্ষাৰ কথা উল্লেখ কৰা হৈছে, মূলতঃ সেই পৰীক্ষাখিনিৰ বিষয়ে আমি থিংকাৰ এডুকেশ্যনত আলোচনা কৰোঁ। প্ৰথম আমি চাওঁ যিটো ফাৰ্ষ্ট ইউনিট আছিলে, সেই ফাৰ্ষ্ট ইউনিটটো হৈছে টিচিং এপ্টিটিউড। এই ইউনিটটোৰ এটা ভাল কথা কি, ইয়াত আমি বহুত বেছি পঢ়িব নালাগে। যদি এই ইউনিটটোৰ পৰা আমি অকণমান গেছ ৱৰ্কো কৰিব পাৰোঁ বা আমাৰ যদি টিচিং সম্পৰ্কে, শিক্ষকতা সম্পৰ্কে অলপমানো ধাৰণা আছে, তেতিয়াহ'লে ইয়াৰ প্ৰশ্নবোৰ আমি অতি সহজে কৰিব পাৰিম। এতিয়া ইয়াৰ পৰা কিনো প্ৰশ্ন আহিছিলে, কেনেকুৱা ধৰণৰ আহিছিলে, মায়াৰ্ছ ব্ৰিগছ টাইপছ অফ লাৰ্ণাৰ্ছ, এই প্ৰশ্নটো আহিছিলে। মই ইয়াতে চনটো লিখা হোৱা নাই, যোৱা 5টা বছৰৰ ভিতৰত 10টা পৰীক্ষাতে ক'ৰবাত নহয় ক'ৰবাত এই টপিকটো আহিছে, প্ৰায় আহিছে, সেইকাৰণে মই ইয়াত লিখিছোঁ। ৰাউণ্ড ৰবিন ব্ৰেইন ষ্টৰ্মিং কি হয় মই ইয়াত লিখি দিছোঁ, আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব, নোট ডাউন কৰি ল'ব। নাম্বাৰ্ড হেডছ টুগেডাৰ আহিছিলে, ফিছ বাউল, পিয়াৰ টিচিং, এই গোটেইকেইটা আচলতে এটা অপশ্যনত আহিছিলে, কোনটো কাৰেক্ট হ'ব সেইটো আহিছিলে, আৰু কোনটো কেতিয়া কৰা হয় কি কৰা হয় তাৰ সম্পৰ্কে আপোনালোকে আইডিয়া ল'ব। কাৰণ কোনো ধৰণৰ চ'ৰ্চত ৰাউণ্ড ৰবিন, নাম্বাৰ্ড হেডছ টুগেডাৰ, ফিছ বাউল টেকনিক আৰু পিয়াৰ টিচিং এইবোৰ বস্তু নাথাকে সাধাৰণতে কিতাপত, ঠিক আছে। গতিকে মই PYQৰ পৰা এইখিনি উলিয়াইছিলোঁ আৰু সেই PYQৰ পৰা উলিওৱাই কথাখিনি আপোনালোকে নোট ডাউন কৰি ল'ব, আপোনালোকৰ বাবে সহায়ক হ'ব। তাৰ পাছত আহিছিলে এলিমেণ্টছ অফ অবজাৰভেশ্যনেল লাৰ্ণিং, এলবাৰ্ট বেণ্ডিউৰা। তো এলবাৰ্ট বেণ্ডিউৰে এই 4টা টপিকৰ কথা কৈছিলে, এটেনশ্যন, ৰিটেনশ্যন, প্ৰডাকশ্যন আৰু মটিভেশ্যন। গতিকে এইখিনি বিষয়েও আপোনালোকে চাব লাগে, ঠিক আছে। এইকেইটা আপোনালোকে কি হয় এবাৰ চাব, এইটো 2024ৰ পৰীক্ষাত আহিছিলে। ষ্টুৱাৰ্ট হলৰ কথা আহিছিলে, ডমিনেণ্ট ৰিডিং, অপজিশ্যনেল ৰিডিং, নেগচিয়েটেড ৰিডিং, কি হয় ভিডিঅ'টো পজ কৰি আপোনালোকে এইখিনিতে স্ক্ৰীনশ্বট লৈ চাই ল'ব এইখিনি কথা। এইবিলাক বিষয়ো কি হৈছিলে পৰীক্ষাত আহিছিলে। ষ্টুৱাৰ্ট হলছ এনকডিং, চাওক ষ্টুৱাৰ্ট হল টপিকটো বাৰে বাৰে আহি আছে, 2024তে দুবাৰ আহিছে, ঠিক আছে। এনকডিং ডিকডিং মডেল, এইটোৰ ওপৰতো কি আহিছে পৰীক্ষাত প্ৰশ্ন আহিছে। ৰিপিটিশ্যন থিয়ৰিও আহিছে, ক'ৰ পৰা আহিছে, এইখিনি আহিছে আমাৰ টিচিং এপ্টিটিউডৰ পৰা, ফাৰ্ষ্ট ইউনিটৰ পৰা। গতিকে এই টপিকখিনি মই গোটেই একেবাৰে বহুত টপিক যিহেতু আছে, প্ৰায় 28টামান শ্লাইড মই আপোনালোকৰ সৈতে আজি আলোচনা কৰিব লাগিব, সেইকাৰণে কোনটো কি হয় মই আজি কৈ নাযাওঁ। আজি মাত্ৰ মই এইটো ক'ম যে টপিক কি আহিছে, ঠিক আছে। এইবোৰ আমি পৰৱৰ্তী সময়ত যেতিয়া আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আলোচনা কৰিম তেতিয়া আমি সেইবিলাক সম্পৰ্কে আলোচনা কৰিম যে কোনটো আচলতে কি হয়। আজি আপুনি নিজে এইখিনি চাই অকণমান পঢ়ি ল'ব। তাৰ পাছত ৰিচাৰ্চ এপ্টিটিউড, সকলোৱে ভয় কৰা যিটো ইউনিট, ৰিচাৰ্চৰ পৰা ইমান প্ৰশ্ন আহে বা ৰিচাৰ্চত কিনো আহে সেইবিলাক লৈ পেলাই সকলোৰে সন্দেহ থাকে। এই বিষয়কেইটা আপুনি নিজে যিখিনি পঢ়ি আছে সেই নিজে পঢ়ি যোৱাখিনি খুব গুৰুত্বপূৰ্ণ। তাৰ লগতে আপোনালোকে এইখিনি বস্তু এবাৰ চাই ল'ব যে প্লেগাৰিজম লেভেলত কি হয়, এইটোৰ ওপৰত প্ৰায় প্ৰশ্ন আহি থাকে। প্লেগাৰিজম লেভেল মানে 0 to 10ত কি হয়, এবভ 60 হ'লে কি হয়, এইটো বস্তু এবাৰ চাই ল'ব। এক্সাম্পলছ অফ স্কেলছ, ঠিক আছে, নমিনেল, অৰ্ডিনেল, ইণ্টাৰভেল আৰু ৰেচিঅ' স্কেল, এইবিলাকো আপোনালোকে এবাৰ চাই ল'ব। হাইপথেটিকো ডিডাক্টিভ এপ্ৰ'চৰ ওপৰত প্ৰশ্ন প্ৰায় আহি থাকে। এম্পেৰিকো ইণ্ডাক্টিভ এপ্ৰ'চৰ ওপৰত প্ৰায় আহে, কোৱান্টিটেটিভ, কোৱালিটেটিভ, ঠিক আছে। প্ৰেক্টিকেল, নেচাৰেল ছেটিং, প্ৰচেছ বেছড, এইবিলাক মই এটা এটা কিৱৰ্ড দি ৰাখিছোঁ, এই কিৱৰ্ডবিলাকৰ পৰাই পৰীক্ষাত প্ৰশ্ন আহে। এইখিনি যদি আপোনালোকে চাই, মই ভাবোঁ ফাৰ্ষ্ট পেপাৰৰ কাৰণে যথেষ্ট হৈ যাব। এই ভিডিঅ'টো আপোনাক সঁচাকৈ এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণৰূপে চাই টপিকসমূহ, তেতিয়াহ'লে আপোনাৰ ফাৰ্ষ্ট পেপাৰত আপুনি 70+ স্ক'ৰ কৰিব পাৰিব। তাৰ পাছত আহে লংগিটিউডিনেল ৰিচাৰ্চ ডিজাইন, তাৰ ওপৰতো পৰীক্ষাত প্ৰশ্ন আহিছে। হিষ্টৰিকেল ৰিচাৰ্চ, এই সম্পৰ্কেও পৰীক্ষাত প্ৰশ্ন আহিছে। কোৰিলেশ্যনেল ৰিচাৰ্চ, কেছ ষ্টাডি কি হয়,
ঠিক আছে, মই তাৰ ডেফিনিশ্যন আৰু সেই সম্পৰ্কে মই ইয়াত লিখি থৈ দিছোঁ যিখিনি জানিবলগীয়া কথা পৰীক্ষাৰ পাৰ্চপেক্টিভৰ পৰা একদম টু দা পইণ্ট হয়। কেছ ষ্টাডি, লংগিটিউডিনেল ৰিচাৰ্চৰ সম্পৰ্কে মই সেয়াও ইয়াতে দি দিছোঁ, গতিকে এইবিলাকো আপোনালোকে এবাৰ ভালকে চাই ল'ব। অ'কে, আগবাঢ়িছোঁ তাৰ পাছৰ শ্লাইডলৈ। আৰ্কাইভেল ৰিচাৰ্চ ফ'কাছ কি হয়, ইউজেছ এক্সিষ্টিং ৰেকৰ্ডছৰ ডাটাবেছ, হিষ্টৰীৰ দৰে কিছুমান বিষয়ত, হিষ্টৰীৰ দৰে বিষয়বিলাকত এই আৰ্কাইভেল ৰিচাৰ্চটো হয়। তাৰ এডভান্টেজ কি হয়, কষ্ট ইফেক্টিভ, বহুত বেছি খৰচ নহয়, লিমিটেশ্যনো তাৰ আছে। এই গোটেই কথাবোৰ পৰীক্ষাত আহে। ক্ৰছ ছেকশ্যনেল ৰিচাৰ্চৰ কথা আহিছে, মই আগতেও এইমাত্ৰ কৈ আহিলোঁ। ইণ্টাৰ অবজাৰ্ভাৰ ৰিলায়েবিলিটি এইবিলাকো আহে 2024-ত, একদম ৰিচেণ্টলি আহি গৈছে ইণ্টাৰ অবজাৰ্ভাৰ ৰিলায়েবিলিটি। গতিকে এইবোৰ বস্তু আপোনালোকে এবাৰ চাব। অবজাৰ্ভাৰ বায়াছ, অবজাৰ্ভাৰ, এতিয়া আপুনি যদি এটা ৰিচাৰ্চ কৰে, আপুনি যদি আগতীয়াকে ধৰি লয় যে ল'ৰা মানুহে আটাইতকৈ বেছি ক্ৰাইম কৰে, তেতিয়াহ'লে আপোনাৰ সেইটো কি হ'ব, যিটো আপোনাৰ বায়াছনেছ আছে সেই বায়াছনেছটো ৰিচাৰ্চত প্ৰকাশ পাব। সেইটোৱে হৈছে অবজাৰ্ভাৰ বায়াছ। তো সেইটো যাতে নহয়, সেইটো আমি চেষ্টা কৰিব লাগিব। অবজাৰ্ভাৰ ড্ৰিফ্টৰ কথা কৈছে, ছাবজেক্ট ৰিয়েক্টিভিটি, গতিকে এই টপিকবোৰৰ ওপৰতে প্ৰশ্ন আহি আছে ৰিচাৰ্চৰ পৰা, ৰিচাৰ্চ এপ্টিটিউডৰ পৰা। কম্প্ৰিহেনশ্যনৰ পৰা ক'ব লগা নাই, কম্প্ৰিহেনশ্যনটো মই ব্লেংক এইকাৰণে ৰাখিছোঁ কাৰণ কম্প্ৰিহেনশ্যন আপোনালোকে নিজেই, যিটো সেইখিনি সময়ত কম্প্ৰিহেনশ্যন আহে, এটাই কম্প্ৰিহেনশ্যন আহিব 5 নম্বৰ, 5টা থাকিব, সেইটো ভালকে পঢ়ি তাত 10 মিনিটমান সময় খৰচ কৰি ব্যয় কৰি আপোনালোকে কম্প্ৰিহেনশ্যনটো খুব সাৱধানে কৰিব। কাৰণ কম্প্ৰিহেনশ্যনৰ কোনো আগতীয়া প্ৰস্তুতি নালাগে, ইংৰাজী ভাষাটোৰ ওপৰত অকণমান দখল থাকিলেই হৈ যায়, পঢ়ি বুজি পাব পাৰিলেই হৈ যায়, বেলেগ একো আমাক নালাগে। কমিউনিকেশ্যন যিটো ইউনিট আছিলে তাৰ পৰা এয়া চাওক, ভীমবেটকা, ধোলাভিৰা, ঠিক আছে, ফাটিক ফাংচন অফ কমিউনিকেশ্যন, বাৰ্লোজ SMCR মডেল। এই SMCR মডেলটো এবাৰ চাই ল'ব, আপোনালোকে গুগল চাৰ্চ কৰিলে SMCR মডেল কি হয় পাই যাব। বহুত বেছি টান নহয়, সহজ হয়, তথাপিও কমিউনিকেশ্যনৰ PYQ মই যেতিয়া আলোচনা কৰিম তেতিয়া SMCR মডেল কি হয় সেইটো মই নিশ্চয় কৈ দিম। ফাটিক ফাংচন অফ কমিউনিকেশ্যন, চে হেল্ল, অপেন দ্য কমিউনিকেশ্যন, এইবিলাকৰ ওপৰত আচলতে প্ৰশ্ন আহিছে, সেইকাৰণে মই এনেকে সৰু সৰুকে লিখি ৰাখিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। ভীমবেটকা আৰু ধোলাভিৰা হৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ, ক্ষমা কৰিব, এয়া হৈছে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ মানে পুৰণি ঠাই, ঠিক আছে, এনচিয়েণ্ট চাইটছ অফ ইণ্ডিয়া। গতিকে এইবিলাক ক'ত আছে, কিয় গুৰুত্বপূৰ্ণ, সেইটো আপোনালোকে জানিব লাগিব। এইখিনি বস্তু ক'ৰ পৰা আহিছে, কমিউনিকেশ্যনৰ পৰা আহিছে, কাৰণ এইবিলাক কথা অল্ডেষ্ট ফৰ্মছ অফ কমিউনিকেশ্যন ক'ত পাইছিলোঁ আমি, ভীমবেটকাত পাইছিলোঁ, কিন্তু ধোলাভিৰাত পোৱা নাছিলোঁ, এইটো মনত ৰাখি ল'ব, ঠিক আছে। এইটোৰ ওপৰত প্ৰশ্ন আহি গৈছে পৰীক্ষাত। তাৰপাছত ইণ্টাৰ কানেক্টেড চাইক'ডাইনামিক্স অফ অৰেল থটছ চিকুৱেঞ্চিয়েলি, এইটো চিকুৱেঞ্চ কৰিবলৈ আহে কেতিয়াবা, এডিটিভ, এগ্ৰিগেটিভ, কপিয়াছ, ট্ৰেডিশ্যনেল, ক্ল'জ টু দ্য হিউমেন লাইফ, এইটো কেতিয়াবা ইয়াৰ কোনটোৰ পাছত কোনটো আহিব সেইটো চিকুৱেঞ্চটো মিলাবলৈ পৰীক্ষাত আহি গৈছে, 2024-ত আহি গৈছে, ঠিক আছে। ক্ৰায়'গ্ৰাফিক কালচাৰ, দ্য টাৰ্ম ক্ৰায়'গ্ৰাফি comes from Greek words meaning hand and writing. It is distinguished from oral culture by its reliance on visual symbols rather than auditory signals. গতিকে এই সম্পৰ্কে আপোনালোকে কি কৰিব লাগে, ভালকে চাব, মই ইয়াতে দিয়ে দিছোঁ, ইয়াৰ ওপৰতো 2024-তে প্ৰশ্ন আহিছে। টাইপোগ্ৰাফিক কালচাৰৰ ওপৰত আহিছে প্ৰশ্ন, টাইপোগ্ৰাফিক কালচাৰ কি হয় চাব, এবাৰ এইখিনিতে পজ কৰি ল'ব ভিডিঅ'টো। অৰেল কালচাৰৰ ওপৰত আহিছে, প্ৰিডমিনেণ্টলি এক্সিষ্টেড বিফৰ দ্য ইনভেনশ্যন অফ ৰাইটিং চিষ্টেম। গতিকে কমিউনিকেশ্যনৰ পৰা এনেকুৱা ধৰণৰ বস্তুবোৰ আহে, তো এইবিলাক সাধাৰণতে যিবোৰ চ'ৰ্চ ভিডিঅ' থাকে, সেই চ'ৰ্চ ভিডিঅ'বিলাকত ইয়াৰ সম্পৰ্কে কোনো ধৰণৰ ব্যাখ্যা নাথাকে, এইবোৰ আমি PYQ যেতিয়া চাওঁ, PYQৰ পৰাহে এইবোৰ কথা ওলাই আহে আচলতে। ৰাইটিং ফৰ্মছৰ ওপৰতো পৰীক্ষাত প্ৰশ্ন আহিছে, সেইটো আপোনালোকে ভালকে চাব। তাৰপাছত আগবাঢ়িছোঁ, চিমপ্লেক্সৰ পৰা আহিছে, ইউনিডাইৰেকশ্যনেল কমিউনিকেশ্যন, এক্সাম্পল কীবৰ্ড টু কম্পিউটাৰ, এইবিলাকো আহে। হাফ ডুপ্লেক্স কি হয়, বাই ডাইৰেকশ্যনেল কমিউনিকেশ্যন বাট নট চাইমালটেনিয়াছলি, ইউজাৰ টেক্স টাৰ্ণ 1 by 1, এইটোৰ ওপৰত আহে। এক্সাম্পল কি আহে, ৱাকি টকি হয়, CB ৰেডিঅ' হয়, গতিকে এইটোৰ ওপৰতো আপোনালোকে ভালকে চাব। ফুল ডুপ্লেক্স, চিমপ্লেক্স, হাফ ডুপ্লেক্স আৰু ফুল ডুপ্লেক্স, এই গোটেইখিনি একেটা প্ৰশ্নতে আহিছিলে 2024-ত, কোনটো কি হয় এবাৰ চাই ল'ব। গতিকে এইখিনি আছিলে আমাৰ কমিউনিকেশ্যন ইউনিটটোৰ পৰা ফ্ৰিকুৱেণ্টলি অকাৰিং কিছুমান টপিক। মেথমেটিকেল ৰিজনিং আৰু এপ্টিটিউড, যিটো সকলোৱে ভয় কৰে আৰু ভয় কৰিব লগা নাই, তাৰ পৰা বেলেগ নাচালেও আপোনালোকে বোট এণ্ড ষ্ট্ৰীম চাই থ'ব, বোট এণ্ড ষ্ট্ৰীমৰ ফৰ্মুলা চাব, আৰু তাৰ আপোনালোকে চেষ্টা কৰিব সেইটো ইউনিটৰ পৰা যাতে আপোনালোকে বেছি যিমান চেষ্টা কৰে
অংক কৰিব পাৰে তাৰ গোটেই ফৰ্মুলাখিনি আপোনালোকে জানে কম্পাউণ্ড ইণ্টাৰেষ্ট নিশ্চয় চাব কম্পাউণ্ড ইণ্টাৰেষ্টৰ ওপৰত প্ৰশ্ন আহেই কেৱল UGC নেট বুলি নহয় যিকোনো পৰীক্ষাতে কম্পাউণ্ড ইণ্টাৰেষ্টৰ পৰা আটাইতকৈ বেছি প্ৰশ্ন আমি দেখিবলৈ পাওঁ সিম্পল ইকুৱেশ্যন চাব ইকুৱেশ্যন বহুত বেছি চাব নালাগে ক্লাছ 8 9 10ৰ যিখিনি এলজেব্ৰা আছে বা 7 8 9ৰ সেই এলজেব্ৰাখিনি এবাৰ চাই ল'ব ফৰ্মুলাখিনি এবাৰ চাই ল'ব ট্ৰেইন সম্পৰ্কে প্ৰশ্ন আহে ট্ৰেইন সম্পৰ্কে যিমানবোৰ প্ৰশ্ন আছে সেইবোৰ চাব এই টপিক কেইটা মই এইকাৰণে লিখিছো কাৰণ এইকেইটাৰ পৰা আটাইতকৈ বেছি আহি থাকে প্ৰফিট লছটো চাবই চাব কাৰণ প্ৰফিট লছৰ পৰা প্ৰশ্ন আহিবই তাৰপাছত ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ বিষয়ে মই ইমান দিয়া নাই ডাটা ইণ্টাৰপ্ৰিটেশ্যন আৰু কম্প্ৰিহেনশ্যনটো মই ইয়াতে এই দুটা মই এৰাই চলিছো কাৰণ সেই দুটা ৰেণ্ডমলি তাৰ পৰা প্ৰশ্ন আহে যদি আপুনি এই সিম্পল ইকুৱেশ্যন প্ৰফিট লছ পাৰ্চেন্টেজ এইবোৰৰ ওপৰত আপোনাৰ দখল থাকে নিশ্চয় আপুনি খুব ধুনীয়াকৈ ডাটা ইণ্টাৰপ্ৰিটেশ্যন কৰিব পাৰিব লজিকেল ৰিজনিং ফেলাচিত আমাৰ ভুল হয় ফেলাচিত কি আহিছে ফলছ অল্টাৰনেটিভ আহিছে দা ষ্ট্ৰমেন আহিছে ষ্ট্ৰমেনটোৰ ওপৰতো প্ৰায় প্ৰশ্ন আহি থকা আমি দেখাই পাওঁ প্ৰত্যেকটো পৰীক্ষাতে আপুনি চাব প্ৰত্যেকখন প্ৰশ্ন কাকততে আপুনি ষ্ট্ৰমেনৰ পৰা প্ৰশ্ন পাবই পাব এপিল টু পিটিৰ ওপৰতো আহে এপিল টু পপুলেশ্যনৰ পৰা আহে ঠিক আছে তাৰপিছত আমি ন্যায় চাইলগিজমখিনি আমি চাব লাগিব যে ইয়াতে পক্ষ কি হয় অনুমান কি হয় সাধ্য কি হয় ঠিক আছে অনুমিতি কি হয় এই গোটেই বস্তুবোৰ কেৱল এইকেইটাই নহয় সম্পূৰ্ণ 6টা আছে গোটেইকেইটা আপোনালোকে চাব পাৰচেপশ্যন বা তেনেকৈ আমি ইংৰাজীত কওঁ ঠিক আছে সেইখিনি সম্পৰ্কেও নেক্সট মই ক্লাছত আলোচনা কৰিম যেতিয়া আমি লজিকেল ৰিজনিং যেতিয়া আমি পঢ়িম তাৰ পৰা PYQ যেতিয়া কৰিম স্কুৱেৰ অফ অপজিশ্যনো চাব ইয়াতে মই হয়তো স্কুৱেৰ অফ অপজিশ্যন লিখা নাই সেইটো খুব গুৰুত্বপূৰ্ণ এয়া প্ৰতিজ্ঞা উদাহৰণ উপমান্য নিগমন এইবিলাকৰ কথা আহে এই নিগমন বা আমি প্ৰতিজ্ঞা এইবিলাকৰ ওপৰত ইমানকে আমি আলোচনা নকৰোঁ কিন্তু তাৰ ওপৰতো পৰীক্ষাত প্ৰশ্ন আহিছে গতিকে সেইখিনিও আপোনালোকে ভালকে চাই ল'ব ষ্ট্ৰমেন ফেলাচিছ যিটো মই ক'লো সেইটো একেবাৰে শেহতীয়াকৈ 2024 চনত আহি গৈছে যোৱা বছৰ ৰেড হাৰিং ফেলাচিৰ পৰা আহিছে ইকুইভোকেশ্যন ফেলাচি আহিছে পেগিং দ্য কুৱেশ্যন আহিছে কৰেছপণ্ডিং প্ৰপজিশ্যন কন্ট্ৰেৰিজ প্ৰপজিশ্যন চাব কন্ট্ৰেৰিজ কন্ট্ৰাডিক্টৰী এই বস্তুখিনি আচলতে কি হয় এইখিনি আপোনাৰ স্কুৱেৰ অফ অপজিশ্যনৰ পৰা হয় স্কুৱেৰ অফ অপজিশ্যন ইয়াৰ পাছৰ ভিডিঅ'টো মই যেতিয়া লজিকেল ৰিজনিং সম্পৰ্কে আলোচনা কৰিম তেতিয়া স্কুৱেৰ অফ অপজিশ্যনত এই গোটেইকেইটা কথা আলোচনা কৰিম কি হয় ভালকে এতিয়া মাত্ৰ আপুনি ইয়াতে চাই থওক আৰ্গুমেণ্টছ বাই এনালজি এইটো প্ৰায় আহে আৰ্গুমেণ্টছ বাই এনালজি ভেন ডায়েগ্ৰাম বা এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন তাতে আহে বা কোনটো তাৰ তলৰ নহয় ধৰা হ'ল তাতে আপোনাৰ ক্ৰিকেট ফুটবল বাস্কেটবল এনেকে দিলে ঠিক আছে তাৰ মাজতে আপোনাৰ টেনিছ দি দিলে বা তাৰ মাজতে তাৰ মাজতে টেবল টেনিছ দিলে তাতে আমি ইনডোৰ আউটডোৰ কোনটো হয় তেনেকে আমি যিটো এক্সেপশ্যনেল হয় সেইটো তাৰ পৰা আঁতৰ কৰিব লাগিব সেইবিলাক হৈছে আৰ্গুমেণ্টছ বা এনালজি তেনেকুৱা ধৰণৰ বিষয় তাৰপিছত ডাটা ইণ্টাৰপ্ৰিটেশ্যন এইটো মই ব্লেংক ৰাখিছোঁ যেনেকৈ কম্প্ৰিহেনশ্যনত ৰাখিছিলোঁ ICT ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজিৰ যিটো PYQ ভিডিঅ' সেইটো মই ইতিমধ্যে ৰিলিজ কৰিছোঁ চেনেলত ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে গৈ চাব কি ধৰণৰ প্ৰশ্ন আহিছে ICTৰ পৰা প্ৰায় 20টামান প্ৰশ্ন মই আলোচনা কৰিছোঁ মেক এড্ৰেছ কি হয় চাব হাইপাৰটেক্সট কি হয় বেছ কনভেনশ্যন কনভাৰ্জন কনচেপ্ট ঠিক আছে এইটো জানিব লাগিব কিন্তু ডেচিমেলৰ পৰা আমি ডিজিটেল কৰা বা ডিজিটেলৰ পৰা ডেচিমেল কৰা তেনেকুৱাবোৰ আমি জানিব লাগিব মালৱেৰ কি হয় মালৱেৰ সম্পৰ্কে দিছোঁ মালৱেৰৰ যোৱা পৰীক্ষাত প্ৰশ্ন এটা আহিছিলে 2025ৰ জুনৰ 25 তাৰিখৰ যিখন পেপাৰ আছিলে তাত মালৱেৰ সম্পৰ্কে আছিলে 26 তাৰিখেও আহিছিলে 25 26 দুইটা তাৰিখতে মালৱেৰ সম্পৰ্কে ৱৰ্মছ সম্পৰ্কে পৰীক্ষা আহিছিলে ৰেনচমৱেৰ ট্ৰজেন গোটেইবিলাক আহিছিলে আৰু তাৰ আগতেও আহিছিলে মই এইখিনি আচলতে যোৱাবাৰ 25ৰ খিনি মই পৰা ইয়াত কৰা নাই এইখিনি মই 2023 24ৰ পৰা চাই পেলাই মই ইয়াত লিখি থৈছিলোঁ যে তাৰ পৰা কি ভাইৰাছ ৱৰ্মছ ৰেনচমৱেৰ ট্ৰজেন এইবিলাক গোটেইবোৰ প্ৰশ্ন আহিছিলে ঠিক আছে গতিকে সেইখিনিও আপোনালোকে ভালকে চাব তাৰপাছত ICT initiatives of MOE that gives hands on experience MOE মানে কাৰ কথা কৈ আছে এইটো মিনিষ্ট্ৰী অফ এডুকেশ্যন গতিকে তাৰ পৰাও পৰীক্ষাত প্ৰশ্ন আহিছে যন্ত্ৰৰ ওপৰত আহিছে এইটো চাব 10th 5-year plan য'ত ইনফৰমেশ্যন টেকনলজি কি কৰা হৈছিলে অন্তৰ্ভুক্ত কৰা হৈছিলে এইটো পৰীক্ষাত প্ৰশ্ন আহিছিলে কিমান নম্বৰ 5-year প্লেনত ইনফৰমেশ্যন টেকনলজি আমি কাৰিকুলামত এড কৰিছিলোঁ সেইটো আপোনালোকে মনত ৰাখিব মুডল কি হয় সেইখিনি চাব মই এটা খুব ধুনীয়াকৈ লিখি দিছোঁ আজি আৰু এইখিনি ব্যাখ্যা নকৰোঁ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব তাৰ পাছত ইউডেমিৰ কথা আহিছিলে
Coursera কথা আহিছিলে, EDX ৰ কথা আহিছিলে। এইকেইটাও আপোনালোকে চাব। EDX কি হয়, Udemy কি হয়, আৰু Coursera কি হয়। লগতে আমাৰ ভাৰতবৰ্ষৰো যিখিনি আছে, শোধগংগা, শোধ গংগোত্ৰী, ঠিক আছে, তাৰ উপৰি বাকী যিবোৰ আহি থাকে সেইবোৰো আপোনালোকে ভালকে চাই ল'ব। অনাৰেৰী LLD ডিগ্ৰীজ ইন 1884 দিয়া হৈছিলে, ঠিক আছে। সেইখিনিৰ ওপৰতো আপোনালোকে চাব। বম্বে ইউনিভাৰ্চিটি, মাদ্ৰাছ ইউনিভাৰ্চিটি, কেলকাতা, এইখিনিও চাব। ডিজিটেল ইণ্ডিয়া কেতিয়াৰ পৰা আৰম্ভ হৈছিলে প্ৰশ্ন আহিছিলে 2015। ই গভাৰ্নেন্সৰ ওপৰত প্ৰশ্ন আহিছে। Observation of Indian education system, pyramid structure of organization is being replaced by flat structure, ঠিক আছে। flat structure হৈছে এতিয়া decentralization আহিছে। গতিকে সেইখিনি কথাও এবাৰ মন কৰি ল'ব। তাৰ পাছত open source operating system, মই কালিৰ যিটো ICT ৰ ভিডিঅ' আপলোড কৰিছিলো তাতে আমি open source অপাৰেটিং চিষ্টেমৰ বিষয়ে পাইছিলো, য'ত কোৱা হৈছিলে যে লিনাক্স এটা অপেন সোৰ্স অপাৰেটিং চিষ্টেম। লিনাক্স আৰু উবুণ্টুৰ কথা কৈছিল। আচলতে উবুণ্টু আৰু লিনাক্স একেই হয়, ঠিক আছে। গতিকে সেই দুটাও আপোনালোকে চাব। ক্ল'জ সোৰ্স বুলি ক'লে কোনটো হয়? আইফোন অপাৰেটিং চিষ্টেম, সেইটো এটা ক্ল'জ সোৰ্স হয়। কাৰণ আইফোনৰ যিবিলাক যেনে আইটিউনছ তাত থাকে। আইফোন আগতে এনেকুৱা আছিলে যে আইফোন মোবাইল ল'লে মানে আপুনি আইটিউনছতে গান কিনিব লাগিব, ক্ল'জ চিষ্টেম আছিলে। লগতে কি হয়, আপুনি যদি আইফোন এটা কিনে, সেই আইফোনটোক আপুনি এপলৰ যিটো মেক লেপটপ হয় তাত আপুনি কানেক্ট কৰিব পাৰিব, ঠিক আছে। তাত যিটো ইক'চিষ্টেম হয় ক্ল'জ হয়। কিন্তু এণ্ড্ৰইডত এনেকুৱা হয়, আপুনি সেইটো মানে চেমচাঙৰ ফোনে লওক বা ভিভ'ৰে ফোন লওক, সেইটো আপুনি তাতে এণ্ড্ৰইড চলাব পাৰিব, যিকোনো ধৰণৰ ছফ্টৱেৰ তাতে ইনষ্টল কৰিব পাৰিব। সেইকাৰণে এইবিলাক কি হয়, অপেন চ'ৰ্চ হয়, ঠিক আছে। উইণ্ড'জো তেনেকৈ, উইণ্ড'জত আপোনাৰ ক্ল'জ চিষ্টেমেই হয়। উইণ্ড'জৰ যিবিলাক মোবাইল ফোন আগতে লুমিয়া আহিছিলে, নকিয়া লুমিয়া, সেইবিলাকো অপাৰেটিং চিষ্টেম ক্ল'জ হয়। ব্লেকবেৰীৰো অপাৰেটিং চিষ্টেম ক্ল'জ হয়, ঠিক আছে। তাৰ পাছত এই যিটো টপ ইউনিট, পিপল ডেভেলপমেণ্ট এণ্ড এনভাইৰনমেণ্ট, ইউনিট নাম্বাৰ 9, এই ইউনিটটো সাধাৰণতে সকলোৱে স্ক্ৰিপ্ট কৰা দেখা যায়। এইটো সকলোৱে বাদ দিয়ে, এইটো পাৰিম আৰু এনেকুৱা। কিন্তু এই ইউনিটটো কি হয় আমি ভালকে পঢ়িব লাগিব। COP 21 কি হয়, কিয় হয়? COP মানে হৈছে কনফাৰেন্স অফ পাৰ্টিজ। UNFCCC কি হয়? ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক ফৰ কনভেনশ্যন অন ক্লাইমেট চেঞ্জ, ঠিক আছে। সেইবিলাক আমি চাব লাগিব। পেৰিছ এগ্ৰিমেণ্টৰ কিয় গুৰুত্বপূৰ্ণ সেইটো চাব লাগিব। এডভাৰ্ছ ইম্পেক্ট অফ ছালফাৰ ডাই অক্সাইড অন এনভাইৰনমেণ্ট সেইটো চাব লাগিব। এডাপ্টেশ্যন ৰেছপন্স সেইটো চাব লাগিব। 3 মাইল আইলেণ্ড কিয় গুৰুত্বপূৰ্ণ 1979ত, সেইটো আপোনালোকে চাব লাগিব। এইবিলাকৰ ওপৰত পৰীক্ষাত প্ৰায় প্ৰশ্ন আহিছে। তাৰ লগতে চাৰ্নবিল, ঠিক আছে, ইউক্ৰেইনৰ চাৰ্নবিল কিয় গুৰুত্বপূৰ্ণ হয় 1986, তাতে নিউক্লিয়াৰ এটা মানে এক্সপ্ল'জন হৈছিলে। চাৰ্নবিল বুলি এখন ৱেব ছিৰিজো আছে। চাৰ্নবিল ৱেব ছিৰিজখনো আপোনালোকে চাব পাৰে, তেতিয়া চাৰ্নবিলখন চাই খুব ভাল পাব। আচলতে আমাৰ গুজৰাটত এটা তেনেকুৱা কাণ্ড হৈছিলে মিথাইল আইচোচাইনাইডৰ কাৰণে, ঠিক তেনেকে চাৰ্নবিলতো কি হৈছিলে, নিউক্লিয়াৰ এক্সপ্ল'জনৰ কাৰণে সেই ঠাইখিনি এতিয়া এবাণ্ডন নহয়, মানুহ থাকিব নোৱাৰে তাত। ফুকুশ্বিমা চাব, জাপানৰ ফুকুশ্বিমা, ঠিক আছে। উইণ্ড স্কেল কি হয় চাব, ক'ত আহিছিলে। পলিক্লৰিনেটেড বাইফিনাইল, ইয়াৰ ওপৰতো পৰীক্ষাত প্ৰশ্ন আহিছে। কাৰ্চিনোজেনৰ ওপৰত প্ৰশ্ন আহিছে, ঠিক আছে। তাৰপাছত NAPCC, নেশ্যনেল একশ্যন প্লেন অন ক্লাইমেট চেঞ্জ 2008, ভাৰতবৰ্ষৰ। তাৰ জৰিয়তে কি কি আহিছে, নেশ্যনেল ছ'লাৰ মিছন, ৱাটাৰ মিছন, গ্ৰীণ ইণ্ডিয়া, এই গোটেইবোৰৰ ওপৰত পৰীক্ষাত কিন্তু এতিয়ালৈকে প্ৰশ্ন আহিছে। গতিকে এটা খুব ডাইভাৰ্ছ বিষয় হয় এনভাইৰনমেণ্টৰ সম্পৰ্কে, ঠিক আছে। গতিকে এইটো টপিক খুব ভালকে গুৰুত্ব দি আপোনালোকে চাব লাগিব। তাৰ পাছত সিকুৱেন্স অফ গ্ল'বেল ৱাৰ্মিং পটেনচিয়েল, কোনে আটাইতকৈ বেছি গ্ল'বেল ৱাৰ্মিং কৰে, এইবিলাকৰ কথা, কম্পাউণ্ডবিলাকৰ কথা জানিব লাগিব। কাৰ্বন ডাই অক্সাইড, মিথেন, N2O, ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন, এইবিলাক চাব লাগিব। ডি ৱাটাৰিং অফ চিৱেজ স্লাজ, সেইটো চাব লাগিব, ঠিক আছে। আৰু একেবাৰে শেষত ইউনিট নাম্বাৰ 10, হাই এডুকেশ্যন ছিষ্টেম, তাত এইবোৰতো চাবই লাগিব। উজ্জয়ন কি হয়, NCRI কি হয়। উজ্জয়নৰ যিখিনি কথা মই এতিয়া লিখিছো, তাত প্ৰথমটো এষ্ট্ৰনমিকেল হাব আছিলে, হোম অফ ছেভাৰেল এষ্ট্ৰনমাৰ আছিলে, বৰাহ মিহিৰ তাতেই আছিলে, ঠিক আছে। আৰু সেই উজ্জয়নটো ক'ত আছে, চিটুৱেটেড অন ট্ৰপিক অফ কেঞ্চাৰ, ট্ৰপিক অফ কেঞ্চাৰৰ ওপৰত আছে, মধ্যপ্ৰদেশত আছে। তাক গ্ৰীণউইচ অফ ইণ্ডিয়া বুলিও কোৱা হয়। যন্তৰ মন্তৰ হলটো তাতে আছে। এই গোটেই কথাখিনি উজ্জয়ন সম্পৰ্কে আপুনি জানিব লাগিব। গতিকে উজ্জয়নৰ ওপৰতো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। NCRI 1995ত এষ্টাব্লিছ হৈছিলে, সেইটো আপোনালোকে চাব, সেইটো এটা খুব গুৰুত্বপূৰ্ণ এটা টপিক। ICSSR, ICHR, ইণ্ডিয়ান কাউন্সিল ফৰ হিষ্টৰিকেল ৰিচাৰ্চ, ICPR,
IIAS অপেন ইউনিভাৰ্চিটিজ ক্ৰনলজি, কোনখন অপেন ইউনিভাৰ্চিটিজ আগতে আহিছিলে সেইবিলাক আপোনালোকে চাব। সংস্কৃত কমিশ্যন সুনীত কুমাৰ চেটাৰ্জীৰ তাৰ চেয়াৰমেন আছিলে, সেই কথাটো চাই ল'ব। নিউ এডুকেশ্যন পলিচিটো আপোনালোকে এক্সট্ৰাকে পঢ়িবই লাগিব, আৰু তাৰ কাৰণে বেলেগ একো কৰিব নালাগে, আপুনি আমাৰ ইউটিউব চেনেলতে পাই যাব ধুনীয়াকৈ। NEP 2020ৰ ওপৰত মই এটা ভিডিঅ' কৰি থৈ দিছোঁ সম্পূৰ্ণ ডিটেইলছত, সেইটো পঢ়িলে আৰু UGC নেটৰ কাৰণে আপুনি বেলেগকৈ পঢ়িব নালাগে নিউ এডুকেশ্যন পলিচি, ঠিক আছে। অ'কে, UGC কমিটি অন ৱেলফেয়াৰ এণ্ড এলাইড মেটাৰ্ছ 1956, এইখিনি আপোনালোকে চাব। NIC নেট প্ৰগ্ৰাম, NIC নেট 1976, PN Sapru Committee, Ministry of Education, তাক 1985ত মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট কৰা হৈছিলে, কিন্তু পাছৰ পৰ্যায়ত এতিয়া 2020ত NEP অহাৰ লগে লগে তাক আকৌ MOE মিনিষ্ট্ৰী অফ এডুকেশ্যন কৰি দিয়া হ'ল। এই কথাবোৰ আমি জানিব লাগিব। ইয়াৰ পাছত চাওঁ, বৌদ্ধায়নৰ বিষয়ে আহিছিলে, সুলভা সূত্ৰা, সেইখন তেওঁ লিখিছিলে, ঠিক আছে, which is a part of the সুলভা সূত্ৰা ancient Indian text on geometry, মনত ৰাখিব বৌদ্ধায়নৰ। নাগাৰ্জুনাৰ বিষয়ে আহিছে, ঠিক আছে, নাগাৰ্জুনা is credited with the work ৰসা ৰত্নাকাৰা, ঠিক আছে, এইটো মনত ৰাখিব। ব্ৰহ্মগুপ্তৰ বিষয়ে আহিছে, বিষ্ণুগুপ্তৰ বিষয়ে আহিছে, ৱাৰ্ধা স্কিম অফ বেচিক এডুকেশ্যনৰ ওপৰত আহিছে, যিটো মহাত্মা গান্ধীক আমি যাৰ বাবে আমি কওঁ। লগতে মহাত্মা গান্ধীৰ নায়া তালিমৰ বিষয়ে আপোনালোকে এবাৰ চাই ল'ব কি হয়। তাৰপাছত একেবাৰে শেষত আমাৰ যিখিনি অসম চৰকাৰৰ গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সাম, তাত 20% ডিছকাউণ্ট বৰ্তমান চলি আছে 1599 ৰুপিজত, ঠিক আছে। 4টা ক্লাছ আমি কৰোঁ, কাৰেণ্ট এফেয়াৰ্ছ থাকে, কনচেপ্ট এণ্ড MCQ থাকে। লগতে UGC নেটৰ পেপাৰ 1 2199, 15% ডিছকাউণ্ট, এইখিনি আমাৰ চলি আছে। আপোনালোকে যোগাযোগ কৰিব পাৰে। যোগাযোগ কৰিবৰ বাবে মই নাম্বাৰটো দি দিছোঁ ইয়াতে, 6001409166, ইয়াত কণ্টেক্ট কৰিব পাৰে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে এই ভিডিঅ'টো যিসকলক প্ৰয়োজনীয় বুলি ভাবে তেওঁলোকৰ সৈতে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। লগতে আমাৰ UGC নেটৰ যিখন প্লে'লিষ্ট আছে, সেই প্লে'লিষ্টখনত নতুন নতুন ভিডিঅ' আহি থাকিব পৰীক্ষাৰ আগলৈকে, আৰু এতিয়ালৈকে যিখিনি ভিডিঅ' আমি আপলোড কৰিছোঁ সেই ভিডিঅ'খিনি আপোনাক নিশ্চয়কৈ সহায় কৰিব বুলি মই আশাবাদী। একেবাৰে শেষত থেংক ইউ ছ' মাছ, বহুত বহুত ধন্যবাদ। আমি আকৌ লগ পাম।